দুখত পৰিল এজন যুৱক। দীপাংকৰ বৰা নামৰ যুৱকজনে এজন চিকিৎসকক দাবী কৰিছিল 6 লাখ টকা। ওৰাঙত ধন দাবী কৰি গণপ্ৰহাৰৰ বলি হ'ল দীপাংকৰ নামৰ এই যুৱকজন। ডাক্তৰ ভগীৰথ দেক দীপাংকৰে দাবী কৰিছিল 6 লাখ টকা। ভনীয়েকৰ ভুল চিকিৎসাৰ অজুহাতত চিকিৎসকজনক ব্লেকমেইলিং কৰিছিল এইজন যুৱকে। আৰু পিছত ৰাইজে ধৰি লপাথপা দি আৰক্ষীক গতাই দিলে যুৱকজনক। গুৱাহাটীত T20 আন্তঃৰাষ্ট্ৰীয় খেলখনৰ